নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বহুত দিন আগতে এটা ভিডিঅ'ত মই শ্বেয়াৰ কৰিছিলোঁ মই মোৰ বাৰীখনত কি লগাইছোঁ। এতিয়া সেই পুলিবোৰ অলপ ডাঙৰ হৈছে আৰু সেইকাৰণে ভাবিছোঁ আজি অলপ পুলিবোৰ চাওঁ কেনেকুৱা কি ডাঙৰ হৈছে আৰু আপোনালোককো দেখাওঁ। বলক ভিডিঅ'টো চাওঁ। এয়া এইফালে এইখন হ'ল মোৰ বাৰীখন। এইফালে দীঘলীয়াকৈ বহুতখিনি জেগা আছে এয়া, আৰু এইফালেও আছে অলপমান ঠাই। এইখিনিত পালেং, ধনিয়া এইবোৰ লগোৱা হৈছিলে, লাই এইখিনি শেষ হৈছে প্ৰায় খোৱা, আৰু অলপ আছে। এইখিনি উঠাই দিব লাগিব। বিনো আছে অলপ মাজে মাজে। এইখিনি হ'ল মোৰ বন্ধাকবি খেতিখিনি। এইখিনি এয়া এইবোৰ বন্ধাকবি বান্ধিছে, এইবোৰ সৰু হৈছে। এইটো অলপ ডাঙৰ হৈছে, এইটো খাব পৰা হৈছে। এইটো কালি পৰহিৰ ভিতৰত খাবই লাগিব এইটো। বাকী এইখিনি হৈ আছে আৰু লাহে লাহে এইটো একদম সৰু হৈ আছে, এইটো কেইদিনমান লাগিব। এয়া এইফালে এইখিনি হ'ল বন্ধাকবি। এইফালে এয়া হ'ল ফুলকবি, এয়া লাগিছে ফুলকবি। এয়া এইফালে এইখিনি এয়া ফুলকবি, এপাহ ফুলকবি। এয়া এইখিনি হ'ল ফুলকবি। ফুলকবিখিনি অকণমান ডাঙৰ হোৱা নাই বাৰু। এয়া মাজে মাজে দুটামান বন্ধাকবিও আছে বাৰু। ফুলকবি বেছি হোৱা নাই, লগাইছিলোঁ কিন্তু নহ'ল ফুলকবিখিনি। এইফালে এয়া লগাইছিলোঁ ওলকবিখিনি এয়া সৰুকৈ হৈছে। এইফালে এটা তেনেকৈ এইটো সৰু হৈ আছে। ওলকবি বহুত লগাইছিলোঁ কিন্তু বান্দৰে গোটেইখিনি নষ্ট কৰি দিলে। এইফালে এইখিনি গোটেইখিনি ওলকবি আছিলে কিন্তু বান্দৰে গোটেই নষ্ট কৰি দিলে। কেৰ্কেটুৱাও খালে বাৰু অলপ। সেইকাৰণে ইফালে বিন এইবোৰ লাগি আছে। এইবোৰ এয়া দেখিছেনে, বিন লাগি আছে। এয়া বিন লাগি আছে। এইখিনি ছিঙিব লাগিব বিন। এইখিনি মই দেখা নাছিলোঁ আচলতে ইমানখিনি লাগি আছে বুলি। এইখিনি ছিঙিব লাগিব। এইখিনি ধনিয়াখিনি এয়া আপোনালোকক দেখাইছিলোঁ আগতে, লগাইছিলোঁ যে। এইখিনি ধনিয়া একদম প্ৰথমে লগাইছিলোঁ আৰু এতিয়ালৈকে এই ধনিয়াখিনি আমি খাই আছোঁ অলপকৈ। গতিকে এইখিনি ধনিয়া ভাল হৈছিলে, এইখিনি খেতি ধনিয়া। ৰাতিপুৱা শুই উঠি এনেদৰে পুলিখিনি অলপ চাওঁ, ভাল লাগে চাই পিনে। এইজোপা হ'ল জলকীয়া, টাবত দিছোঁ। মানে আমি খোৱা জলকীয়া ইয়াত গুটিবোৰ দি দিছিলোঁ, তাৰপৰাই হৈছে এজোপা জলকীয়া। আৰু জলকীয়া লাগিছে এয়া চাওক। গছজোপা সৰু কিন্তু জলকীয়া বহুত লাগিছে। এয়া তেনেকৈ কেইবাটাও জলকীয়া লাগিছে। আৰু জলকীয়াখিনি খুব জ্বলা। এয়া ভাত খোৱা সময়ত আৰু ইয়াৰ পৰা জলকীয়া এটা ছিঙি আমি ভাতৰ লগত খাওঁ, খুব ভাল লাগে এজোপা। এয়া নেমু এয়া লাগিছে, নেমু এয়া দেখিছে। এইখিনি এয়া নেমু। এয়া এইটো এটা হ'ল আমলখি গছ। এয়া এজোপা বহুত ডাঙৰ গছ। এয়া পাতবোৰ সৰিছে কিন্তু আমলখি বহুত লাগি আছে ওপৰত। এয়া আমলখি পৰি আছে তলত এইবোৰ। এয়া আমলখি এয়া দেখিছে, ডাঙৰ আমলখিখিনি। বহুত আমলখি আছে, এইফালে পৰি আছে। এয়া এইটো বন্ধাকবি এতিয়া তুলি আনিলোঁ। এইটো চাওঁ, দেখাই দিয়াচোন ইমান ডাঙৰ হ'ল। এইটো হ'ল ঘৰৰ একদম ফ্ৰেছ বন্ধাকবি। এইটো একো সাৰ চাৰ দিয়া নাই, নিজে গুটি লগাইছোঁ আৰু তেনেকৈ কৰিছোঁ। অকল পানী দিছিলোঁ। এয়া এইটো একদম ফ্ৰেছ বন্ধাকবি। এইখিনি পাচলি আজি বাৰীৰ পৰা ছিঙি আনিলোঁ। এইখিনি হ'ল বিন, কেইটামান বিন ছিঙিলোঁ। তাৰপিছত এইটো হ'ল বন্ধাকবিটো অলপ আগতে ছিঙিছিলোঁ।
তাৰপিছত এইকেইটা হ'ল কেইটামান জলকীয়া আৰু এই দুটা হ'ল নেমু আৰু এটা আছে, সেইটো বাৰীতে আছে, সেইটো অলপ সৰু হৈ আছে সেইকাৰণে সেইটো ছিঙা নাই। বাকী এইখিনি আজি ছিঙি আনিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল লাগিল তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।